সকলোলৈকে শুভ সন্ধিয়া। আজি আমাৰ ঘৰৰ সন্ধিয়াটো বিশেষ কিয় জানেনে? আজি আমাৰ ঘৰত এভাগ পূজা আয়োজন কৰা হৈছে। সেয়া হৈছে শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা। আৰু সেয়েহেতু সেয়া বামুণ দুজনো আহি পালেহি। তেওঁলোকে তেওঁলোকৰ কৰ্মবোৰ কৰি আছে, যা যোগাৰবোৰ কৰি আছে। পূজাৰ কাৰণে যা যোগাৰবোৰ খুব সোনকালৰ পৰাই কৰা হৈছে, কিয়নো সকলোৱে জানেই আজি যিহেতু 9:57 পিছত চন্দ্ৰগ্ৰহণ আছে, সেয়েহে আবেলিৰ পৰাই যা যোগাৰবোৰ কৰা হৈছে যাতে চন্দ্ৰগ্ৰহণৰ আগতেই পূজাভাগ সম্পন্ন হৈ যায়। আৰু এয়া সত্যনাৰায়ণ পূজাৰ বিশেষ বুলি ক'লে সকলোৱে জানে, সেয়া হৈছে ঘোল। এয়া ঘোল বনোৱাৰ প্ৰস্তুতি চলি আছে। ঘোল যিহেতু যি টি কলেৰে নবনায়, এই কল মনোহৰ বুলিও কয়, বিভিন্ন জেগাত বিভিন্ন নাম দিয়ে। আৰু এয়া ঘোলত দিবৰ কাৰণে চেনি, লং, ইলাইচি, জনি, চফ সেইখিনি এনেদৰে গোটাই লৈছে। আৰু এইখন চালনীতে এনেদৰে কলবোৰ পিচি পিচি ঘোল বনাই আছে। ঘোল বাৰু কাৰ কাৰ প্ৰিয়? সত্যনাৰায়ণ পূজাৰ কিন্তু ঘোল বহুত ভাল লাগে দেই খাই, মোৰ বহুত প্ৰিয়। এইফালে এয়া পায়সো বনাই থকা হৈছে চাহৰ লগত খাবৰ কাৰণে। এই পূজাভাগ বছৰি কৰিব নোৱাৰিলেও 2 বছৰ বা 3 বছৰৰ মূৰত হ'লেও আমাৰ ঘৰত পতা হয়। বাকী এই পূজাভাগৰ মহত্বৰ কথা মই বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই, সকলোৱে জানে এই পূজাভাগৰ মহত্বৰ কথা। পূজাভাগ চলি থকা সময়ৰ কিছু মুহূৰ্ত মই এনেদৰে ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যিহেতু আজি চন্দ্ৰগ্ৰহণ আছে, সেয়েহে পূজাভাগ বৰ ডাঙৰকৈ পতা নহ'ল। ডাঙৰকৈ মানেনো কি আৰু, পূজাভাগৰ কামখিনিতো কৰিবই লাগিব, মানুহ মতাৰ কথাহে কৈছোঁ। মানুহ মাত্ৰ ভকত 2জন মতা হ'ল, তেনেকৈ কামভাগ গ্ৰহণ হোৱাৰ আগে আগে সম্পন্ন কৰা হ'ল। আৰু আমাৰ যে ঘৰত এনেদৰে মাজে মাজে ভগৱানৰ কৰ্মৰাজিবিলাক আমি পাতি থাকোঁ, পূজাই হওক বা নামেই হওক বা অন্য কিবা সেৱাই হওক, এইবিলাকে কিন্তু আমাৰ মনলৈ, আমাৰ ঘৰখনলৈ এটা পজিটিভ এনাৰ্জি আনি দিয়ে নহয়নে? কেতিয়াবা অশান্তিকৰ হৈ থকা মনবোৰ যেন শান্তি হৈ পৰিছে, অশান্তি হৈ থকা ঘৰবিলাকত যেন শান্তি আহিছে, তেনেকুৱা নিচিনা ফিল হয়। আচলতে ফিল হয় বুলি নহয়, তেনেকুৱা হয়েই। গ্ৰহণ লাগিবলৈ 2 ঘণ্টামান থকাৰ আগতেই আমাৰ পূজাভাগ শেষ হ'ল। আৰু এয়া প্ৰসাদ দিছে, ভকতেও খাই আছে, এফালে ঘোলো দিলেহি। আজিৰ সন্ধিয়াৰ আমাৰ পূজাভাগৰ ভিডিঅ'টো এনেদৰেই আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে যি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া শেষত ভকত বিদায় হৈ আছে। আজিলৈ আহিছোঁ, সকলোলৈকে শুভৰাত্ৰি।